নমস্কাৰ ডিএমএছআই চেনেলৰ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে আগন্তুক আছাম পুলিচ এবি ইউবি আৰু ডিএমই পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰি আছে। গতিকে আপোনালোকৰ প্ৰস্তুতিৰ সুবিধাৰ্থে আজি আমি এখন নতুন প্ৰেক্টিছ ছেট লৈ আহিছোঁ। গতিকে সকলোৱে শেষলৈ চাই কিমান নম্বৰ পাইছে ভিডিঅ'ৰ একেবাৰে শেষত কমেণ্ট কৰিব। গতিকে আজিৰ এই ভিডিঅ'ৰ প্ৰথমটো প্ৰশ্ন হৈছে, প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা প্ৰৱৰ্তনৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী কোন আছিল? যিহেতু প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা 1951 চনৰ পৰা 1956 চনলৈ হৈছিল, গতিকে এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, বিষ্ণুৰাম মেধি। প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী আছিল বিষ্ণুৰাম মেধি। আৰু সকলোৱে পঞ্চবাৰ্ষিক পৰিকল্পনাৰ ওপৰত প্ৰশ্নসমূহ চাবলৈ চেষ্টা কৰিব, কাৰণ এই পঞ্চবাৰ্ষিক পৰিকল্পনাৰ ওপৰত প্ৰশ্নসমূহ আহে। কুৱেশ্যন নাম্বাৰ 2, বীৰৱালা ৰাভা তলৰ কোনটো সামাজিক বিষয়ৰ বিৰুদ্ধে সক্ৰিয়তাৰ বাবে পৰিচিত? এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন, আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, ডাইনী হত্যা। বীৰৱালা ৰাভা ডাইনী হত্যাৰ বিৰুদ্ধে সক্ৰিয়তাৰ বাবে পৰিচিত আছিল, সকলোৱে মনত ৰাখিব। কুৱেশ্যন নাম্বাৰ 3, ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি কোন আছিল? আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, প্ৰতিভা পাটিল। 2007 চনত প্ৰতিভা পাটিলে ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল। ইয়াৰ পিছৰ প্ৰশ্ন, আদিত্য L1 মিছন কি? এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন, আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, সূৰ্যৰ বিষয়ে অধ্যয়ন কৰা প্ৰথম ভাৰতীয় অভিযান। গতিকে পৰীক্ষাত প্ৰশ্নটো এনেধৰণে আহিব, সূৰ্যৰ বিষয়ে অধ্যয়ন কৰা প্ৰথম ভাৰতীয় অভিযান কি? গতিকে সকলোৱে মনত ৰাখিব, সূৰ্যৰ বিষয়ে অধ্যয়ন কৰা প্ৰথম ভাৰতীয় অভিযান হৈছে আদিত্য L1 মিছন। কুৱেশ্যন নাম্বাৰ 5, কোনটো পৰ্বতক নীলা পৰ্বত বুলিও কোৱা হয়? ব্লু মাউণ্টেইন। অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ, নীলগিৰি পৰ্বত। নীলগিৰি পৰ্বতক নীলা পৰ্বত বুলিও কোৱা হয়। ইয়াৰ পিছৰ প্ৰশ্ন হৈছে, ভাৰতৰ প্ৰথম মানৱ মহাকাশ অভিযান কি? আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ, গগনয়ান অভিযান। ভাৰতৰ প্ৰথম মানৱ মহাকাশ অভিযান হৈছে গগনয়ান অভিযান। ইয়াৰ পিছৰ প্ৰশ্ন, ভাৰতৰ বুৰঞ্জীত কাক মহাজ্ঞানী মূৰ্খ ৰজা বুলিও জনা যায়? এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন, এই প্ৰশ্নটো পৰীক্ষাত প্ৰায় আহেই, আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ, মহম্মদ বিন তুগলক। ভাৰত বুৰঞ্জীত মহম্মদ বিন তুগলকক মহাজ্ঞানী মূৰ্খ ৰজা বুলিও জনা যায়। কুৱেশ্যন নাম্বাৰ 8, তলৰ কোনটো সঠিকভাৱে মিল থকা নাই? অপশ্যন কেইটা সকলোৱে চাই ল'ব, কোনটো সঠিকভাৱে মিলি থকা নাই প্ৰশ্নত সুধিছে। অপশ্যন এত আছে কথকলি কৰ্ণাটক, অপশ্যন বিত আছে ভাৰতনাট্যম তামিলনাডু, অপশ্যন চিত আছে কুচিপুড়ি অন্ধ্ৰপ্ৰদেশ, আৰু অপশ্যন ডিত আছে চাও উৰিষ্যা। গতিকে এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, কথকলি কৰ্ণাটক। গতিকে এই প্ৰশ্নটো শুদ্ধ হৈ থকা নাই, যিহেতু কথকলি কেৰেলাৰ লগত জড়িত, গতিকে কৰ্ণাটক ইয়াত নহ'ব। গতিকে প্ৰশ্নত যিহেতু সঠিকভাৱে মিল থকা নাই সুধিছে, গতিকে অপশ্যন এ হ'ব ইয়াৰ শুদ্ধ উত্তৰ। ইয়াৰ পিছৰ প্ৰশ্ন হৈছে, থাইলেণ্ডৰ চৰকাৰী মুদ্ৰা কি? আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, ভাত। থাইলেণ্ডৰ চৰকাৰী মুদ্ৰা হৈছে ভাত। আৰু থাইলেণ্ডৰ কেতিয়াবা ৰাজধানীখনো সোধে, গতিকে থাইলেণ্ডৰ ৰাজধানী হৈছে বেংকক। কুৱেশ্যন নাম্বাৰ 10, অসমৰ যোৰহাটত আহোম জেনেৰেল লাচিত বৰফুকনৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি উন্মোচন কৰে প্ৰধানমন্ত্ৰীয়ে। প্ৰতিমূৰ্তিটোৰ উচ্চতা কিমান? এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন, আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে 125 ফুট। অপশ্যন বি হ'ব ইয়াৰ শুদ্ধ উত্তৰ। আৰু এইখিনিতে জনাইছোঁ যে আমি এখন নতুনকৈ কাৰেণ্ট এফেয়াৰ্ছৰ ই বুক মুকলি কৰিছোঁ, আৰু এই ই বুকখনত 2024 চনৰ অক্টোবৰ মাহৰ পৰা 2025 চনৰ মাৰ্চ মাহলৈকে সম্পূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছৰ প্ৰশ্নসমূহ আছে, যিবোৰ সাধাৰণতে আপোনালোকৰ আগন্তুক পৰীক্ষাসমূহৰ বাবে যথেষ্ট উপযোগী হ'ব। ই বুকখনৰ মূল্য মাত্ৰ 30 টকা ৰখা হৈছে, আৰু লগতে যিসকলে আমাৰ মডেল কুৱেশ্যন পেপাৰ ই বুকখন লোৱা নাই,
এই দুইখন ই-বুক একেলগে লৈ ল'ব। আপোনালোকৰ আগন্তুক পৰীক্ষাত এই ই-বুক দুখনে যথেষ্ট সহায় কৰিব। ই-বুক দুখন ল'বলৈ ডেছক্ৰিপশ্যনত থকা হোৱাটছআপ নাম্বাৰটোত মেছেজ কৰিব। কুৱেশ্যন নাম্বাৰ 11। অসমৰ পৰা মহাত্মা গান্ধীৰ নেতৃত্বত অনুষ্ঠিত হোৱা দাণ্ডী যাত্ৰাত তলৰ কোনে অংশগ্ৰহণ কৰিছিল? এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন। আৰু দাণ্ডী যাত্ৰা কেতিয়া হৈছিল নিশ্চয় সকলোৱে জানে, 1930 চনত হৈছিল দাণ্ডী যাত্ৰা। আৰু এই দাণ্ডী যাত্ৰাত অসমৰ পৰা কোনে অংশগ্ৰহণ কৰিছিল সুধিছে। অপশ্যন চি শুদ্ধ উত্তৰ লীলাধৰ বৰুৱা। মহাত্মা গান্ধীৰ নেতৃত্বত অনুষ্ঠিত হোৱা দাণ্ডী যাত্ৰাত অসমৰ পৰা লীলাধৰ বৰুৱাই অংশগ্ৰহণ কৰিছিল। ইয়াৰ পিছৰ প্ৰশ্ন, লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্য ক'ত অৱস্থিত? এনেধৰণৰ প্ৰশ্নসমূহ পৰীক্ষাত অহা দেখা যায়। ভালদৰে চাই থৈ দিব বন্যপ্ৰাণী অভয়াৰণ্যসমূহ ক'ত ক'ত অৱস্থিত। আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো নিশ্চয় পাৰিছে। অপশ্যন বি শুদ্ধ উত্তৰ, নগাঁও জিলাত লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্য অৱস্থিত। কুৱেশ্যন নাম্বাৰ 13। মণিপুৰ, ত্ৰিপুৰা আৰু মেঘালয় ৰাজ্যকেইখন কেতিয়া গঠন কৰা হৈছিল? চনটো সুধিছে, এইকেইখন ৰাজ্যক কেতিয়া গঠন কৰা হৈছিল? শুদ্ধ উত্তৰটো নিশ্চয় পাৰিছে। অপশ্যন এ 1972, 1972 চনত মণিপুৰ, ত্ৰিপুৰা আৰু মেঘালয় এই ৰাজ্যকেইখন গঠন কৰা হৈছিল। কুৱেশ্যন নাম্বাৰ 14। শ্ৰীমতী মীৰা চাহাব ফাতিমা বিবি কোন আছিল? ফাতিমা বিবি কোন আছিল সুধিছে। প্ৰাইম মিনিষ্টাৰ অৱ বাংলাদেশ, জাজ অৱ সুপ্ৰিম কোৰ্ট, জাজ ইন দ্য হাই কোৰ্ট, গভৰ্ণৰ অফ এ ষ্টেট। শুদ্ধ উত্তৰটো নিশ্চয় পাৰিছে। অপশ্যন বি শুদ্ধ উত্তৰ, জাজ অৱ দ্য সুপ্ৰিম কোৰ্ট। শ্ৰীমতী মীৰা চাহাব ফাতিমা বিবি আছিল ভাৰতৰ সুপ্ৰিম কোৰ্টৰ প্ৰথমগৰাকী মহিলা জাজ। 1989 চনত তেখেত জাজ হৈছিল। ইয়াৰ পিছৰ প্ৰশ্ন, ভাৰতৰ আইৰণ মেন বুলি কাক জনা যায়? আইৰণ মেন অফ ইণ্ডিয়া বুলি কাক জনা যায় সুধিছে। শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, চৰ্দাৰ বল্লভভাই পেটেলক ভাৰতৰ আইৰণ মেন অফ ইণ্ডিয়া বুলি জনা যায়। লগতে অসমৰ আইৰণ মেন বা লৌহ পুৰুষ বুলি কাক জনা যায়? যিসকলে জানে কমেণ্ট কৰিব। কুৱেশ্যন নাম্বাৰ 16। ৰামচৰিতমানস গ্ৰন্থখন কোনে ৰচনা কৰিছিল? শুদ্ধ উত্তৰটো অপশ্যন চি, তুলসীদাস। ৰামচৰিতমানস তুলসীদাসে ৰচনা কৰিছিল। 17 নম্বৰ প্ৰশ্নটো হৈছে, কোনজন মোগল সম্ৰাটে দিন-ই-লাহি প্ৰতিষ্ঠা কৰিছিল? অপশ্যন কেইটা দিয়া আছে চাই ল'ব। শুদ্ধ উত্তৰটো অপশ্যন বি, আকবৰ। আকবৰে দিন-ই-লাহি প্ৰতিষ্ঠা কৰিছিল। কুৱেশ্যন নাম্বাৰ 18। তলৰ কোনখন কালিদাসে লিখিছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, মেঘদূতম। মেঘদূতম গ্ৰন্থখন কালিদাসে লিখিছিল। কুৱেশ্যন নাম্বাৰ 19। ইউৰোপক আফ্ৰিকাৰ পৰা পৃথক কৰা জলদ্বীপটোৰ নাম কি? এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ষ্ট্ৰেইট অফ জিব্ৰাল্টাৰ। জিব্ৰাল্টাৰ জলদ্বীপে ইউৰোপক আফ্ৰিকাৰ পৰা পৃথক কৰিছে। আজি ভিডিঅ'টোৰ একেবাৰে শেষৰটো প্ৰশ্ন, 20 নম্বৰ প্ৰশ্নটো হৈছে, পৃথিৱী দিৱস কেতিয়া উদযাপন কৰা হয়? অপশ্যন কেইটা দিয়া আছে আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো কমেণ্টত সকলোৱে জনাব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব আৰু এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি আপোনালোকে আমাৰ কাৰেণ্ট এফেয়াৰ্ছ আৰু মডেল কুৱেশ্যন পেপাৰ ইবুকখন লোৱা নাই, ইবুকখন অতি সোনকালে লৈ ল'ব। আপোনালোকৰ আগন্তুক সকলোবোৰ পৰীক্ষাৰ বাবে এই ইবুক দুখনে যথেষ্ট সহায় কৰিব। পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিৰ ভিডিঅ'টো সামৰিছোঁ। ধন্যবাদ।